পথাৰখনত আজি আমাৰ ডেৰমাহমানৰ আগৰ পৰা ইয়াতে বনৰীয়া হাতীয়ে প্ৰত্যেক ৰাতিয়ে আমাক ধান খাবলৈ আহে। ইয়াত মুক্ত বিচৰণ কৰি ফুৰে। এই যোৱা বছৰ ঠিক এনেদৰেই এজনী মাইকী হাতী পোৱালীৰ সহিতে, পোৱালীটোৰ মৃত্যু হোৱা নাছিলে বাৰু, মাকজনী হৈছিলে। অলপ আগত সেই মাইকী হাতী এজনী মৃত্যু হৈছিলে। এইটো এটা মই ভাবোঁ বিদ্যুৎ বিভাগৰ গাফিলতিৰ কাৰণে। অতি তলত আছে তাৰ ইলেক্ট্ৰিক তাৰ বিভাগ, এই তাঁৰত লাগি সেই যোৱা বছৰ সেই হাতীজনী মৃত্যু হৈছিলে। ঠিক এনেদৰে এইবাৰো এইজনী মাইকী হাতীৰ মৃত্যু হৈছে। আমি সকলোৱে ইয়াতে দুখত ভাগি পৰিছোঁ, আমি মৰ্মাহত হৈছোঁ। ইয়াৰ বাবে জগৰীয়া বিদ্যুৎ বিভাগে আৰু চৰকাৰে ইয়াত এটা নতুন পদক্ষেপ ল'ব বুলি, এই বিদ্যুৎ বিভাগৰ তাঁৰবিলাক অলপ ওপৰলৈ কৰি দিব বুলি আশা কৰিছোঁ। সকলো ৰাইজে ইয়াতে আমি সকলো সমবেত হৈ ইয়াতে মৰ্মাহত হৈছোঁ। ইয়াতে আমাক অলপ ধূপ, কল চল, ফুল চুল দি আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছোঁ।